এয়া চাওকচোন এয়া হৈছে জগন্নাথ মন্দিৰ যে আমাৰ জম্বুত থকা জগন্নাথ মন্দিৰৰ প্ৰসাদ মাৰ ফ্ৰেণ্ড এগৰাকীয়ে মালে আনি থৈছিলে আজি মানে তেওঁ ক'লে যে কি তুমি আহিবা লৈ যাবাহি প্ৰসাদ আনি থোৱা হৈছে এয়া চাওকচোন বহুত মানুহে কোৱা শুনিছোঁ বোলে এই প্ৰসাদটো পাবলৈ বোলে বহুত মানে ভাগ্য লাগিব তো সেয়ে ভাবিছোঁ আৰু ভাগ্যত মিলিছে মোৰ ভাগ্যত মিলিছে বিশেষকৈ মোৰ মানে আছিলে চাগে প্ৰসাদ ভাগ পোৱাৰ সেইকাৰণে ময়ো পালোঁ সেইকাৰণে আপোনালোকৰ তাতো শ্বেয়াৰ কৰিছোঁ মায়ে ক'লে যে কি শ্বেয়াৰ চব কথা শ্বেয়াৰ কৰোঁৱেই যেতিয়া আৰু সেইকাৰণে ময়ে ভিডিঅ'টো ল'লোঁ তো সেয়া চাওক এয়া এনেকৈ তেওঁলোকে এনেকৈ প্ৰসাদ দি পঠিয়াই মানে আত্মীয় স্বজনলৈ তেওঁলোকে লৈ আনিব পাৰে যিহেতু মাৰ বান্ধৱীয়ে তেখেতি তো মাৰ কাৰণে লৈ আহিছে মৰমতে নমস্কাৰ শুভ সন্ধ্যা বন্ধু বান্ধৱীসকল আজি আমাৰ ইয়াত শিলঘাটত মোৰ ঘৰৰ ফ্ৰণ্টতে শিলঘাট উন্নয়নশীল যুৱ সমাজে কিছু আজি ভোগালী বিহু আজি উৰুকাৰ এটা অনুষ্ঠান ৰাখিছে এইখন চাওক এইখন মই আপোনালোকক কিছু ভালকৈ দেখুৱাম এইখন ইয়াৰে সভাপতি হ'ল শ্ৰী সমৰেন্দু হাজৰিকা আৰু সম্পাদক হ'ল আদিত্য ধৰ তেওঁলোকে কিছু অনুষ্ঠান পাতিছে এটা ব্লগ বনাবলৈ মোক তেওঁলোকে কৈ আছে মই ব্লগটো বনাম কিছু দৃশ্যাৱলী আপোনালোকক দেখাই গৈ থাকিম তেতিয়াহ'লে ব'লক আমাৰ ঘৰৰ ফ্ৰণ্টতে মই দেখাই আছোঁ এইটো চাইডে ঠিক আছে ব'লক এয়া শিলঘাট উন্নয়নশীল যুৱ সমাজৰ সৌজন্যত আপোনালোকক মই দেখাই আহিছিলোঁ এয়া বনাইছে এয়া ঘৰৰ ফ্ৰণ্টতে আছে এয়া কিছু তেওঁলোকে এটা অনুষ্ঠান ৰাখিছে এয়া চাওক ভূমি তোমাক কৰিলে যুদ্ধ হিৰণ্যাক্ষ বীৰি অপ্ৰয়াসে দৈত্যক মাৰিলা কিছু অংশ মই দেখাই গৈ থাকিম বন্ধু বান্ধৱীসকল মই আপোনালোকক অলপ আগতে কৈছিলোঁ যে সভাপতি আছিলে সমৰেন্দু হাজৰিকা এয়া আমাৰ সভাপতি সমৰেন্দু হাজৰিকা আৰু লগৰ এয়া ঠিক আছে একেষাৰ কোৱা শিলঘাট উন্নয়নশীল যুৱ সমাজৰ সৌজন্যত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো আমি ভোগালী বিহু উদযাপন কৰাৰ মনস্থ কৰিছোঁ গতিকে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ সকলোৱে উপস্থিতি কামনা কৰিছোঁ আৰু তাৰ লগতে অসমবাসী ৰাইজলৈ আমি ভোগালী বিহুৰ ওলগ যাচিলোঁ সকলোকে ভোগালী বিহু ওলগ জনাইলোঁ ঠিক আছে তেন্তে মই কিছু দৃশ্যাৱলী আপোনালোকক দেখাবলৈ যত্ন কৰিম আপোনালোকে চাই থাকিব ভেলাঘৰৰ সন্মুখত গধূলা এই আয়োজন সকলো চব এনেকৈ বহি আছে এয়া বা মোৰ তোমাৰ সদায় পাখণ্ডলো সদায় প্ৰমতলো পাখণ্ড নাজানো আমার লোক
এয়া পুতি সামৰিছে প্ৰসাদ খাওঁ এয়া শীতৰ তাপ বাঢ়ি বাঢ়ি গৈ আছে চাহৰ পৰ্ব কাৰ্যসূচী আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু পৰৱৰ্তী কাৰ্যসূচীটো পৰিচালনা কৰিবলৈ বা আগবঢ়িবলৈ আমাৰ লোহিত বৰাদেৱক মই অনুৰোধ জনাইছোঁ মাইক্ৰফোনটো ইমান দূৰ ঢুকি নাপায় গতিকে আপুনি এইখিনিলৈ আহিলে ভাল হ'ব সুবিধা হ'ব আৰু মানুহখিনি অকণমান জুইৰ ওচৰলৈ যাওঁ তেতিয়া তাপটো পাব এয়া অন্তৰংগ আলাপন প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিছে অলপ ছুটি কৰি দিব সৰু নাম এটা দিব অকণমানে আপোনালোকক শুনাম চাই থাকিব স্পীড হ'লে অলপ ভাল লাগিব আপুনি আহক খৰ নাম দিব নামৰ এটা কলি দি আৰম্ভ কৰিম বুলি ভাবিছোঁ শুভ অনুষ্ঠান যেতিয়া আমাৰ অসমীয়া অনুষ্ঠান গতিকে শুভ হওক সকলোৰে কাৰণে গতিকে সেই এই ভোগালী বিহুৰ উৎসৱলৈ উৰুকাৰ উৎসৱলৈ তাপ ল'বলৈ অহা ৰাইজসকল আৰু আইসকল ভোগালী এটা ভোগৰ উৎসৱ এইটো অসমীয়াৰ মনে প্ৰাণে ইয়াত সকলো ধৰণৰ জড়িত হৈ আছে এইটো বিশেষকৈ খেতি চপোৱাৰ পিছত আমাৰ যি শস্য হয় সেই শস্যসমূহ আনি আমি ঘৰতে চবখিনি তৈয়াৰ কৰি আজি ভোগালী বিহুৰ কাৰণে আমি সাজু কৰা হয় প্ৰত্যেক অসমীয়াৰ ঘৰত সেই ভোগালীৰ সময়ত ঢেঁকীৰ চাহ শুনিবলৈ পোৱা যায় চিৰা পিঠা আদি সকলোৱে তৈয়াৰ কৰে আৰু এইটো বিশুবৰ লগত এই সম্বন্ধ আছে ইয়াৰ পিছত সেই মঙহে মাহে খায় গতিকে এই ভোগালী উৎসৱ সকলো অসমীয়াৰ অন্তৰত জড়িত হৈ আছে আগৰ বিশ্বাস যে এই মেজিৰ জুয়ে আমাৰ শৰীৰৰ সকলোবিলাক ৰোগ নিশেষ কৰে বুলি কয় গতিকে এই ভোগালী আদৰণি জনাবলৈ আমি এয়া ৰাজীৱ বৰা ছাৰ ধন্যবাদ তোমাৰ নাম এয়া আমি তোমাক আদৰিব লাগিব নহ'লে আমাৰ ৰাজভাৰ নাই বুলি ভূপেন দাই কোৱাৰ দৰে বিশ্বই বৰকে হাঁহিব যিমানেই ঠাণ্ডাত আমি ভোগৰ সামগ্ৰী নাপালেও তোমাৰ নাম ভোগালীয়ে থাকিব অসমীয়া অসমত থকালৈকে তোমাৰ নাম শিলঘাটবাসী ৰাইজ বয়োজ্যেষ্ঠসকললৈ এই আজি বিহুৰ দিনত মই প্ৰণাম যাচিছোঁ সেৱা জনাইছোঁ আৰু বাকী মোৰ সমনীয়া বন্ধু বান্ধৱী দাদা ককাইদেউ
ভণ্টি ভাইটি সকলোকে মৰম যাচিছোঁ। বিহু আমাৰ জাতিৰ উৎসৱ। এখন ফুলাম বিহুৱানেৰে মোক যি আদৰণি জনালে, ইয়াত মোৰ খুব আপোনত্ব আহে। মই ঘৰ এৰি যেন বেলেগত আছোঁ, সেই অনুভৱটো কেতিয়াও নহয়। আৰু মই আশা কৰিছোঁ আজিৰ এই অগ্নিৰ সন্মুখত আমি বহিছোঁ। স্বৰচিত কবিতা বেলেগে আবৃত্তি কৰিছে। নিবিড় নিশাৰ গোপন কথা কেতেকী চৰাই কাটে সৰু সূতা এই মৰুৱা কাঠৰে যত উলানা এয়া চাহক, এতিয়া ভাওনাৰ পৰ্ব আহিছে। এয়া ভাওনাৰ এষাৰ কাৰণ আজি যিটো অনুষ্ঠানে এই কাৰ্যসূচীটো পালন কৰি আহিছে, এই অনুষ্ঠানটো জন্ম দিছিলোঁ আমি। মই আছিলোঁ প্ৰতিষ্ঠাপক সহ সম্পাদক শিলঘাট উন্নয়নশীল যুৱ সমাজৰ। আৰু শিলঘাট উন্নয়নশীল যুৱ সমাজ গঠনৰ কাৰণে যিখন সভা পাতিবলগীয়া হৈছিলে, আমাৰ কেইজনমানৰ মনত আহি যিখিনি আমাৰ কাৰণে অত্যন্ত প্ৰয়োজন হয় যে আমি বহুত কথা জানিব পাৰোঁ। তেতিয়া মই ভাবিছিলোঁ যে ভাল লাগিলেহেঁতেন কথা বতৰাবিলাক শুনি, বহুত কথা শিকিবলগীয়া থাকে আমাক। গতিকে আজি এই কথাটো ভাবি থাকোঁতেই উন্নয়নশীল যুৱ সমাজৰ তৰফৰ পৰা কিছু বিষয়ববীয়া গৈছিলে। তেতিয়া মই ক'লোঁ যে হয়, মই এই কথাটো ভাবি আছিলোঁ, ভাল লাগিছে এনেকুৱা এটা অনুষ্ঠানলৈ মাতিছে আৰু এনেকুৱা এটা অনুষ্ঠানৰ আয়োজন কৰিছে যে এটা অলপ তাত কি হয় বিভিন্নজনৰ লাইফত বা ডে টু ডে লাইফত অহাকালি সকলোৱে ভোগালী বিহু যেন আমি উদযাপন কৰিব পাৰোঁ, আমাক সহায় সহযোগিতা কৰিবলৈ সকলোকে আমি বিনম্ৰভাৱে আমন্ত্ৰণ জনালোঁ। অহাকালি সমূহ কাৰ্যসূচীতে শিলঘাটবাসী ৰাইজ, কুমাৰ গাঁৱৰ ৰাইজ, গোপিনী সকলোকে আমি সেৱা জনাইছোঁ আৰু সকলোকে সেৱা জনাই আমি same boat brother, we are the same boat brother, we are the same boat brother। ভূপেন্দাৰ কোৱাৰ দৰে মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে